হাই হেল্ল' আৰু নমস্কাৰ পুনৰবাৰ মই কৃষ্ণমণি আপোনালোক সকলোকে মোৰ চেনেল কৃষ্ণমণি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। দুপৰীয়াৰ সময় আৰু আমি দুই আহিছোঁ স্মাৰ্ট বজাৰলৈ। অলপমান শ্বপিং কৰিবলগীয়া আছিলে, ভাবিলোঁ স্মাৰ্ট বজাৰতে গৈ কৰি আহোঁ। আৰু এয়া হাজবেণ্ড আৰু মই আহি পাই গ'লোহি স্মাৰ্ট বজাৰ। এতিয়া কি লওঁ লৰালৰিকৈ এইখিনি চাই কৰি লৈ লওঁ। আৰু বহুতখিনি ডিছকাউণ্টো চলি আছিলে সেইদিনাখন। এয়া নাৰিকল নেমু দেখাইছোঁ আৰু আমি যি ল'বলগীয়া আছে সেয়া ল'বলৈ গৈ আছোঁ। আৰু অকণমান আপোনালোকক দেখাই দিছোঁ স্মাৰ্ট বজাৰত থকা অলপ প্ৰডাক্ট আপোনালোকক দেখাই দিছোঁ। এই ডিছখিনিও চাইছিলোঁ, ডিছখিনি বৰ ধুনীয়া লাগিছিলে আৰু বাই ওৱান গেট ওৱান আছিলে। আৰু এতিয়া আমি কি বস্তুত ডিছকাউণ্ট আছে আমাৰ ল'বলগীয়া সেইখিনি চাই লওঁ। আৰু আপোনালোকেও চাওক স্মাৰ্ট বজাৰৰ ভিতৰ ভাগ। এতিয়া আহিছোঁ ইয়াতে থকা ব্ৰেড বন আৰু কেকখিনি চাবৰ কাৰণে। আৰু এয়া হাজবেণ্ডে চাই আছে, ব্ৰেডো বৰ ধুনীয়া লাগে ইয়াৰ ব্ৰেডটো খাই, সেইকাৰণে এওঁ চাই আছে। আৰু এয়া কেকখিনি দেখিছে নহয় কি সুন্দৰ, দেখিয়ে কিবা ভাল লাগিছে আৰু বহুত য়ামি হয়। আৰু আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ। গ্ৰাউণ্ড ফ্ল'ৰত থকা সকলোখিনি মই আপোনালোকক দেখাই দিছোঁ। আৰু আমাৰ শ্বপিং কৰা হৈ গ'ল। এতিয়া হাজবেণ্ড গৈ কেছ কাউণ্টাৰত ৰখি আছে। আৰু ইয়াৰ পৰা আমি জল্দি ওলাই দিওঁ, যিহেতু আমি আবেলিৰ সময়ত ঘৰলৈও যাব লাগিব। সেইকাৰণে এয়া জল্দি শ্বপিং কৰি আমি তাৰ পৰা ওলাই দিলোঁ। আৰু গৈ পেলাই পালোঁগৈ গহপুৰ। এয়া গহপুৰত ৰাতি এওঁ বলবম যাওঁতে অকণমান ভিডিঅ' কৰি আনিছিলে, আপোনালোকক সেইবাবে দেখাই দিছোঁ ধুনীয়াকৈ। শাওনৰ তৃতীয়টো সোমবাৰ আৰু এয়া দেখিছে নহয় নদীৰ পাৰত ব্ৰহ্মপুত্ৰৰ ঘাটত ভিৰ। ইয়াতে সকলোখিনি এনেদৰে ওলাই আহে বলবমৰ কাৰণে। আৰু ঘাটৰ পৰা পানী লৈ বাবা ভক্তগণে বলবম ধ্বনি কৰি পদযাত্ৰা কৰি ইয়াৰ পৰা এনেদৰে যায়। আৰু ধুনীয়াকৈ মই এয়া ব্ৰহ্মপুত্ৰৰ ঘাটৰ পৰিৱেশ আপোনালোকক দেখাই দিছোঁ। আৰু প্ৰতিকূল বতৰকো নেওচি ব্ৰহ্মপুত্ৰৰ ঘাটত ভক্তৰ ভিৰ আপোনালোকে দেখা পাইছে, কেনেকুৱা এটা পৰিৱেশ হৈ আছে আৰু সকলোৱে চাই আছে। ব্ৰহ্মপুত্ৰৰ ঘাটতে থকা এই মন্দিৰভাগৰ মই আপোনালোকক দেখাই দিছোঁ। এতিয়া এয়া ভক্তৰ ইয়াতে চাকি বন্তি জ্বলাই আছে। আৰু মন্দিৰৰ বাহিৰৰ পৰিৱেশ এয়া দেখা পাইছে নহয়, এই কাষেদিয়ে নদীৰ পাৰলৈ যায় পানী তুলিবৰ বাবে। আৰু এয়া ভক্তৰ ভিৰ চাৰিওফালে। আৰু ভালদৰে মই আপোনালোকক মন্দিৰভাগ দেখাই দিছোঁ। এয়া নিয়ম কৰিবৰ বাবে সকলোখিনি এনেকৈ ৰখি আছে।
আজি হ'ল সোমবাৰ আৰু ৰাতিপুৱা ইমানেই বৰষুণ দিলে যে ওলাই যাবলৈ নোৱাৰিলোঁ। সেইবাবে এতিয়া আবেলি আমি দুয়ো ওলাইছোঁ মন্দিৰলৈ বুলি। গাঁৱতে থকা এয়া শিৱ মন্দিৰ ভাগলৈ আমি দুয়ো ওলাই আহিছোঁ আৰু মন্দিৰৰ পৰিৱেশ মই আপোনালোকক দেখাই দিছোঁ। দেখিছে নহয়, ওচৰতে এখন ফৰেষ্ট আছে আৰু তাৰ কাষতে এই শিৱ মন্দিৰ আছে আৰু গাঁৱৰ এইখনেই হ'ল আমাৰ শিৱ মন্দিৰ। আৰু এতিয়া আমি দুয়ো মন্দিৰৰ ভিতৰলৈ সোমাই আহিছোঁ আৰু এওঁ ইয়াৰ গেট খুলিছে আৰু ধুনীয়াকৈ এতিয়া চাকি বন্তি জ্বলাই লওঁ, যিহেতু আজি পবিত্ৰ শাওণ মাহৰ তৃতীয়টো সোমবাৰ হয় আৰু সেইবাবে আমি দুয়ো মন্দিৰত এগছি চাকি জ্বলাবৰ বাবে আহিলোঁ। সুন্দৰকৈ চাকি গছ জ্বলাই মহাদেৱৰ ওচৰত সেৱা ল'লোঁ আৰু এতিয়া মই আপোনালোকক মন্দিৰৰ ভিতৰভাগ অকণমান এয়া দেখাই দিছোঁ। সুন্দৰকৈ ধূপ চাকি সকলো জ্বলালোঁ আৰু মহাদেৱৰ ওচৰত সেৱা ল'লোঁ। সেৱা লৈ পেলাই আমি এতিয়া মন্দিৰৰ পৰা দুয়ো ওলাইছোঁ আৰু হাজবেণ্ডে এয়া মন্দিৰৰ দৰ্জাখন বন্ধ কৰি দিছে, যিহেতু ইয়াত এতিয়া কোনো নাই, পূজাৰীও নাই, আমি দুয়োহে আহিছোঁ আৰু বাহিৰ ভাগো দেখাই দিছোঁ। আন্ধাৰ হৈছে আৰু অলপ অলপকৈ, তথাপিতো অকণমান দেখাই দিলোঁ। আৰু এতিয়া আমি ক'লৈ আহিলোঁ গম পাইছে নাই? ৰজক দেখি চাগে গম পাইছেই। মই আহিছোঁ মাৰ ঘৰলৈ আৰু আহি পোৱা মাত্ৰকেই আমাৰ ৰজজনী আহি মোৰ ওচৰ পালেহি। মোক পালে তাই বহুত ভাল পায় আৰু এয়া মা আৰু তাতে ধুনীয়াকৈ চাহ খালোঁ। চাহ খাই মেলি আজৰি হ'লোঁ আৰু এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। এয়া দেখিছে ৰজক। বাই।